এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আজি আৰু এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আহিছোঁ মই পাকঘৰত আৰু আজি মায়ে চুজি আৰু নাৰিকলৰ লাড়ু বনাব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই আজি নাৰিকল আৰু চুজিৰ লাড়ু বনাম বুলি ভাবিছোঁ। ইয়াৰ বাবে লৈছোঁ এটা নাৰিকল, আধা বাটি চুজি, 1.5 কাপ চেনি। এনে এটা নাৰিকলত 1 কাপ চেনি হ'লে হয়। নাৰিকলটো ডাঙৰ কাৰণে মই 1.5 কাপ লৈছোঁ চেনি আৰু লৈছোঁ বাদাম আৰু কিচমিচ। এতিয়া মই চুজিখিনি ভাজিব ওলাইছোঁ। কেৰাহীটো তুলি দিছোঁ গেছত, গৰম হৈছে। আৰু এতিয়া চুজিখিনি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব লাগিব। আৰু চুজিখিনি 2-3 মিনিটমান ৰঙচুৱা পৰালৈকে ভাজিব লাগিব। এতিয়া মোৰ চুজিখিনি ভজা হৈ গ'ল। এতিয়া মই এখন প্লেটত নমাই ল'ম। এইবাৰ মই নাৰিকলখিনি ভাজিব ওলাইছোঁ। কেৰাহীটো গৰম হৈছে। এবাৰ মই নাৰিকলখিনি ঢালি দিম। আৰু চেনিখিনি দি দিম। আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি থাকিম। এয়া মোৰ নাৰিকলখিনি ভজা হৈছে, অলপ অলপ আঠা হৈছে। আৰু যদি আপোনালোকৰ আঠা কম হয় তেতিয়াহ'লে অলপ আৰু চেনি দি দিব। আৰু মই অলপ সময় ভাজি থাকিম। এয়া মোৰ নাৰিকলখিনি ভজা হৈছে। দেখিছেনে কেৰাহীত এনেকৈ বগা বগা হৈ লাগি ধৰিছে। এতিয়া মোৰ এইখিনি ভজা হৈছে আৰু মই কিচমিচ আৰু বাদামখিনি দি দিম। আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম, মিক্স কৰিম আৰু অলপ পিছত এইখিনি নমাই থ'ম। এতিয়া মই লাড়ুখিনি বনাব ওলাইছোঁ। আৰু ইয়াতে এচামুচ চুজি লৈছোঁ আৰু অলপ নাৰিকল লৈছোঁ। আৰু চুজিৰ লগত এনেকৈ নাৰিকলখিনি মিক্স কৰি লৈ ভালদৰে মিক্স কৰিব লাগিব। আৰু এনেকৈ হাতেৰে জোৰেৰে টিপি টিপি লাড়ুটো বনাব লাগিব। এতিয়া মই লাড়ুটো আৰু হাতৰ তলুৱাত দি এনেকৈ গোল কৰিব লাগিব। এয়া মোৰ লাড়ুটো হৈ গ'ল। দেখিছেনে কিমান গোল হৈছে। আৰু এনেকৈ মই গোটেইখিনি নাৰিকলৰ লাড়ু বনাই ল'ম। এয়া মোৰ চুজি আৰু নাৰিকলৰে বনোৱা লাড়ু হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু আপোনালোকলৈ মোৰ অনুৰোধ, আমাৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ'ত লগ পাম।